পোনপ্ৰথমতে আমাৰ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী আৰু আজি CWCৰ এণ্টায়াৰ যিবিলাক আমাৰ দলৰ লিডাৰ আহিছে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এগৰাকী বিধায়ক হৈ থকাৰ পিছতো আমাৰ নেতা আৰু আমাৰ দলে বিশ্বাস ৰাখিছে যে মই পাৰ্লামেণ্টৰ নিৰ্বাচন খেলিলে দলটো শক্তিশালী ৰূপত আগবাঢ়ি যাব পাৰিম। মই সেইকাৰণে পোনপ্ৰথমে তেওঁলোকক ধন্যবাদ জনাইছোঁ। পোনপটীয়াকৈ দৰং ওদালগুৰিত যেহেতু বিজেপি আৰু BPFৰ মাজত হ'ব, আমাৰ কংগ্ৰেছৰ বন্ধুসকলে বহুত পিছত থাকিব। সেইকাৰণে আজিয়ে কৈছোঁ, কংগ্ৰেছৰ বন্ধুসকলে যোৱা 20টা বছৰে তেওঁলোকৰ প্ৰাৰ্থীক জিকাবলৈ চেষ্টা কৰিছে, তেওঁলোকে নাই পাৰা। গতিকে তেওঁলোকে যদি বিজেপিক পৰাজিত কৰিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে এইবাৰ এটলিষ্ট BPFক ভোট দিলে তেওঁলোকৰ ভোট অথলে নাযায়, আমি বিজয়ী হ'ম। মূল ইছ্যু কি হ'ব? মূল ইছ্যু দুই ধৰণৰ হ'ব। আমাৰ BTCৰ ভিতৰত এটা ইছ্যু থাকিব, BTCৰ বাহিৰত থাকিব। BTCৰ ইছ্যুবিলাক আপোনালোকে জানে, যোৱা দিনবিলাকত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলি থকা চৰকাৰখনে BTCৰ যিবিলাক প্ৰাপ্য, BTCৰ যিবিলাক ক্ষমতা, সেইবিলাক লাহে লাহে দুৰ্বল কৰি পেলাইছে। সেইবিলাক দুৰ্বল হৈ গৈছে। মই দুটা এক্সাম্পল দিছোঁ। এটা এক্সাম্পল হৈছে ৰিক্ৰুটমেণ্ট বোৰ্ড, চাকৰি দিয়া যিখন কমিটি, তেওঁলোকে সেই কমিটিখন বনোৱা নাছিল, যাৰ কাৰণে 3rd গ্ৰেড 4th গ্ৰেড চাকৰি আজি অসম চৰকাৰে নিযুক্তি দিছে, প্ৰমোদ বড়ো দিয়া নাই। গতিকে তেওঁৰ সেইটো দুৰ্বলতা। 2 নম্বৰ দুৰ্বলতা, যিকেইটা বিভাগ ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে চুক্তি মৰ্মে BTCক দিছিল, তাৰে 16টা ডিপাৰ্টমেণ্ট তেওঁলোকে ডাইলুট কৰি পেলাইছিল। হাগ্ৰামা মহিলাৰীয়ে সভাই সমিতিয়ে কোৱা আৰম্ভ কৰাৰ পিছতে তেওঁলোকে নটিফিকেশ্যন কৰিছে। গতিকে এনেকুৱা অজস্ৰ দুৰ্বলতা তেওঁলোকৰ আছে, যিবিলাক লৈ আমি কৰা কামবিলাকৰ সপক্ষে আমি